কি কলা তুমি নহবা নিশ্চিন্তা কৈ উত্তৰ দিব পাৰিম বুলি অংগীকাৰ কৰিলা আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰো প্ৰতিজ্ঞা কৰিলা ঠিক আছে কোনি ক'ত লুকুৱাই আছে তোমাক মই দেখুৱাই দিম কেৱল তুমি মোৰ পিছে পিছে আহি থাকা ওই আগে আগে বনা খিজাই পাছত আনন্দ কিছু দুর্গ এক পুকুরি পাড়াত কিছু দুর্গ এক পুকুরি পাড়াত উপস্থিত হায় জয় উপস্থিত পুকুরির এক পানি পুকুরির এক পানি এক মনুষ্য পানি পানি পুনি ধনঞ্জয় তুমি দেখিছা নহয় মানুহজনে এক কল পানীত নামি থাকিও পুনৰ পানী পানী বুলি আটাহ পাৰি আছে শুনা ধনঞ্জয় এয়া হল তোমাৰ প্ৰথম প্ৰশ্ন কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব হয় অৰ্জুনে বলে এইটো প্ৰশ্নই নহয় অৰ্জুনে বলে এইটো একো প্ৰশ্নই নহয় হয় নহয় কওকচোন সি দেখোন এক কল পানীত নামিয়ে আছে যিমান পানী লাগে সি খাব পাৰে আৰু নহলে তাতে সি ডুবি মৰিব পাৰে আচলতে কি জানে এই মানুহজনৰ মাথাৰ দোষ হৈছে ইয়াৰ মাথাৰ দোষ হৈছে ইয়াৰ তেতিয়া বিপ্ৰৰূপী কলিয়ে কৈছিল কি কলা ধনঞ্জয় তাৰ মানে তুমি উত্তৰ দিব নোৱাৰা ঠিক আছে তুমি মোৰ পিছে পিছে আহি থাকা ভালে চোৱা দেখিছা নহয় ধনঞ্জয় কি দেখিছা কি দেখিছা এটা দঁতাল হাতী নামৰ ভাষাত কৈছে এটা দঁতাল হাতী আৰু কি দেখিছা
আৰু এজনী সামান্য নাৰী সেইটো বৃহৎ দতাল হাতে সেইজনী সামান্য নাৰী এতিয়া চাওকচোন সেই সামান্য মহিলাজনী কি কৰিছে জানে সেই প্ৰকাণ্ড হাতীটোক কাণত ধৰি তাক উৰাই ঘূৰাই কাণত ধৰি তাক উৰাই ঘূৰাই আছে খেল দেখুৱা ধনঞ্জয় এয়া হল তোমাৰ 2 নম্বৰ প্ৰশ্ন কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব এইবাৰ কিন্তু অৰ্জুন নিমাত হৈ থাকিল তেতিয়া কলিয়ে অৰ্জুনক কৈছিল কি হ'ল ধনঞ্জয় তাৰ মানে তুমি উত্তৰ দিব নোৱাৰিলা তেনেহলে তুমি মোৰ পিছে পিছে আহি থাকা কলিক বিচাৰিছা নহয় কলি ক'ত আছে তোমাক দেখুৱাই দিম কেৱল পিছে পিছে আহি থাকা আৰু এতিয়া চাওক 1 2 3 4 জুতি দিলে সিংহকাৰী এই সিংহৰ গাড়ী কোনে চলাইছে জানা দেখিছানে শিয়ালে চলাই দেখিছানে শিয়ালে চলাই শিয়ালে চলাই শিয়ালে চলাই আমি আটাইয়ে জানো বনৰ ৰজা সিংহ হল বিক্ৰমে বিৰাল আৰু পশুৰ মাজত ধূৰ্ত হল এই মহাদুষ্ট শিয়াল এতিয়া চাওকচোন সেই শিয়াল ধূৰ্তই সিংহৰ দুটক গাড়ী চলাব দি এনেকৈ সি আনন্দ মনে ফূৰ্তি কৰি গৈ আছে ধনঞ্জয় তুমি দেখিছা নহয় এয়া হল তোমাৰ 3 নম্বৰ প্ৰশ্ন ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব এইবাৰ কিন্তু অৰ্জুন একেবাৰে নিমাত হৈ গ'ল ও হে দয়ামা ও দয়া রাখা করা প্রভু শরণে প্রাণ রইল
কি করি লয় যা প্রভু তুমি